Hello everyone, স্বাগতম জনাইছো আনিতি ব্লগলৈ আশা কৰিলে সকলো ভালে গৈ আছে এটা ধমাকাদাৰ ভিডিও প্লিজ ভিডিওটো একদম শেষলৈ চোৱাটো ভিডিওত মই কৈছিলো আপোনালোকক কিছুমান এনেকুৱা কথা কম বুলি তো সেই অনুসৰি তো মই কবই লাগিব আচ্ছা সমাজে কি ক'ব কি নক'ব তাৰ চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই কাৰণ জীৱনটো সমাজৰ নহয় আমাৰ নিজৰহে গতিকে আমি নিজৰ লক্ষ্যত নিজে উপনীত হোৱাৰ কথাহে সদায় চিন্তা কৰিব লাগে হয়নে নহয় বাৰু মজা ইয়া হৈছে মৰ্নিং টাইম আৰু মোৰ ঘৰৰ অৱস্থা দেখিছাগে আপোনালোকে গমেই পাইছে নাই দেখিছেনে ক'ত কি পৰি আছে এইবোৰ ঠিক ঠাক কৰি লওঁ আৰু ৰ'ব আৰু ফ্ৰেণ্ডছ চাওক এতিয়াও আমাৰ বাৰ্বি উঠাই নাই শুই আছে ঠিক কৰি লওঁ বাৰ্বি উঠালৈকে তো ভিডিঅ'টো আপোনালোকে চাই থাকক A few moments later আনিছে দৈ ইয়া বাৰ্বি দৈ খাবা তো ইয়া চাওক দৈ খোৱা ছোৱালীজনী দেই গা পা ধুই একদম ফ্ৰেছ হৈ আহি গ'লোঁ আৰু আজি যিহেতু চানডে আছিলে ঘৰৰ কামো এগাল আছিলে গোটেইবিলাক কৰি মেলি আজৰি হৈ গ'লোঁ আৰু এতিয়া মোৰ ফ্ৰেছ হৈ আহি গ'লোঁ আৰু এতিয়া কৰিব লাগিব আৰু এইজন পিছফালে চাওক মানুহ भाई साहब कुछ ज्यादा नहीं हो गया ये मतलब পলাইছে দেই আৰু ভিডিঅ'ত নোলাই দেই খুব লাজ কৰে হাই কি খবৰ হুদা কি খবৰ ভালনে হুদা খবৰ ভালনে হুদা খবৰ ভালনে হুদা খবৰ ভালনে এই হাঁহিয়ে থাকে এজনী লাইটটো জ্বলাই লওঁ তো এতিয়া আহিলোঁ কিচেন গতিকে বনোৱা যোৱা কৰি লওঁ তাৰ পাছত আপোনালোকক আকৌ লগ পাই আছো A few moments later কি কৰিছা হাই কোৱা হাই কি খবৰ হুদা কি খবৰ এইফালে চোৱা কি খবৰ ভালনে মোৰ ভাল আপোনাৰ কেনে ভাত খালা মই খোৱা নাই আজি মোৰ স্কুল বন্ধ বাৰ্বি আৰু মোৰ কালাৰ মেচিং দেই ব্লেক মাস্কি আহিছে খেদা মাস্কি খেদা আমাৰ বাৰ্বি মস্কিকো এনেকৈ ভয় কৰে দেখিছে এতিয়া ভাত পানী খাই আমি আজৰি হ'লোঁ আৰু বাৰ্বি চাই আছে টিভি এতিয়ালৈকে খোৱা নাই চাওঁ হয় নে নহয় তো কালিৰ পৰা যিহেতুকে স্কুল আছে ধোৱা নহ'বগৈ সেইকাৰণে ভাবিলোঁ আজি ধুই মেলি ঠিক কৰি দিওঁ তো আৰু মোৰ ফুলি আজি থৈছিলোঁ তো এইখিনি শুকোৱা নাই A few moments later এতিয়া হৈছে ইভিনিং টাইম আৰু এতিয়া কিবা এটা খাবলৈ মন গৈছিলে লাইটকৈ ভাত খোৱাও বেছি দেৰি হোৱা নাই গতিকে ভাবিছোঁ এতিয়া মই বানানা চেক বনাওঁ তাৰ কাৰণে মই ইয়াত দুটা কল লৈ লৈছোঁ তো এতিয়া বনাই লওঁ মই ইয়াতে কল দুটা এনেকৈ বাকলি গুচাই মিক্সিত দি দিছোঁ বানানা চেক বনাবলৈ একদমেই সহজ বেছি টান একো নাই আৰু ইয়াতে দিম মই গাখীৰ আপোনালোকে নিজৰ জোখমতে দিব মই যেতিয়া দুজন মানুহৰ কাৰণে বনাইছোঁ সেইকাৰণে দুটা কলি দিছোঁ ইয়াত দিম মই চেনি আপোনালোকে চেনিটো নিজৰ আন্দাজমতে দিব এনেও কলত বেছি মিঠা থাকে গতিকে বেছি চেনি দিয়াৰ প্ৰয়োজন নাই আৰু এতিয়া মই কলখিনি অকণমান ভাঙি দিছোঁ মাজত আপুনি সৰু সৰুকৈ কাটি দিব পাৰে কিন্তু মই কাটি দিয়া নাই মই এনেই মাজতে অলপ ভাঙি পেলাই দি দিছোঁ আৰু এতিয়া মই এইখিনি মিক্সিত গ্ৰাইণ্ড হ'বলৈ দিম তাৰ পাছত মোৰ বানানা চেক খাবৰ কাৰণে ৰেডি হৈ যাব এতিয়া মোৰ বানানা চেক ৰেডি হৈ গ'ল খাবৰ কাৰণে তো এতিয়া আমি খাই লওঁ টেষ্টি হৈছে আজি ভিডিঅ'টো এইখিনিতে শেষ কৰি দিওঁ বুলি ভাবিছোঁ যদি ভিডিঅ'টো চাই অকণো ভাল লাগিলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'বোৰ ধুনীয়াকৈ চাই থাকিব পাৰে আৰু ভিডিঅ'টো চাই কেনে পালে তলত কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব যদি অকণো ভাল লাগিছে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু অলপ পাম অন্য এটা দিনৰ সৈতে অন্য এটা ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে সকলো ভালেই থাকক সুস্থ থাকক আৰু আজিলৈ বাই বাই